হাই এভৰিৱান মৰ্ণিং গৈ আছোঁ আমি ডিব্ৰুগড়। আজি ডিব্ৰুগড়লৈ যাব লগা এইটো কাৰণে হৈছে, বেটী বেজি আছে, সেইটো কাৰণে যাবলগীয়া হৈছে। বহুত ভয়ো লাগে ওলাই যাবলৈ, যিহেতু বাহিৰত ইমান এটা চিটুৱেশ্যন হৈ আছে। এনেকুৱা মুহূৰ্তত ভয়ে ওলাইছে, একোটাই বাৰু যাবই লাগিব। আমাৰ বেটী এই মাইয়া বাই আকৌ লাজ কৰে নহয়। এতিয়া তুমি বেজি ল'বাগে ন, নাকান্দিবা দেই। একোৱেই নহয়, ভাল হৈ যাব। তুমি অকণমান দেৰি খুচি দিব দিব, ভালেই হৈ যাব ন দেই। আৰু আমাৰ মাইয়া লাগিছে ন, ইমান লাজ ডিব্ৰুগড় আহি পাই গ'লো। সেই বেটীয়ে মানে ৰাতিপুৱা বেটী ৰাতিপুৱা খাব নোৱাৰে যে, সেইকাৰণে মই ইয়াতে ভাত দাইল আনো লৈ আহিলোঁ। অকণমান খাই দিয়া বেটীটো ল'লে। তাৰপিছত আৰু মানে বেটীয়ে ক'লে কি ক'লা, আৰু তুমি ৰাতিপুৱা হৰলিক্স খাম ক'লা ন, মই সেইকাৰণে বটলতে ভৰাই লৈ আনিছোঁ। বেটীয়ে খাব, এতিয়া বেজি ল'ব ন বেটীয়ে ন, অকণমান খাই ষ্ট্ৰং হৈ যোৱা একবাৰ মোৰ কাৰণে। এইফালে ভিডিঅ' হৈ আছে, বেটীক খুৱাই লৈছোঁ, তেতিয়া শান্তি আৰু ন বেটী। ঠিক আছে, আৰু বাইদেউ আহি পোৱাই নাই, ত' যাম আৰু এতিয়া। আজিকালি কি জানো, মোৰ মানে কিবা হেৰি হৈ গৈছে, গাড়ীত কিবা আহিয়ে যায় মানে, কি হৈছে জানো। অঁ পাপা গৈছে হস্পিটেল, আহিছে চাগে। মাছখন ভালকৈ মাৰি ল'বা দেই। এতিয়া 9টা বাজিলে, বাইদেউ আহিব অলপ পিছত। আমি বেটীয়ে খাই মেলি আজৰি হৈ গ'ল। আৰু এতিয়াতো খাই উঠিছা তুমি? এতিয়া বহি আছোঁ আৰু একদম ভাল লগা নাই। গাটো কিবা লাগে, গাড়ীত উঠিলে কিবা আজিকালি কিবা বমিটিং আহিয়ে যায়, কি যে জানো। অকণমানটো আহিলে ওলাই মোৰ ভাবিছিলোঁ ৰাতিপুৱা, সেইকাৰণে মই ভাত দাইল অকণমান খাই আহিছিলোঁ। খাই আহিলোঁ, ভাবিছোঁ বমিখিনি নহ'ব না, কি যে লাগিলে আজিকালি মোৰ হৈ গ'ল। কিবা ভাল লগা নাই। আৰু ঘৰতে সোমাই থকা হয়, তেনেকৈ ক'তো যোৱা হোৱা নাই। ঘৰতো অহা নাই, বাইদেউ আহিবহে। তুমি খালি একদম অকণমান কান্দিলেও তুমি হাতখন মুখলৈ নিদিবা দেই মোৰ দেই। ইমান লাজ, কোনে খাব? মাইয়া বয়ফ্ৰেণ্ডটো আকৌ লাজ লাগে নি মাইয়া? আমাৰ মাইয়া লাজ কৰে। আমাৰ মাইয়া বয়ফ্ৰেণ্ড আছেনে বাৰু? মাৰিয়া এবাৰ দেখাই দেখোন তোৰ চেহেৰাটো। ৰাম ইমান লাজ কৰে নক'ব আৰু। বেটীয়ে মই ওলাই দিছোঁ তেনেহ'লে। বেটীয়ে বেজি ল'লে কান্দিবা আজি? ষ্ট্ৰং গাৰ্ল হয়নে? তেতিয়াহ'লে এতিয়া আমি হস্পিটেলত বেজি লৈ অহাৰ পিছত আকৌ আপোনালোকক লগ পাই আছোঁ। তেতিয়া ঠিক আছে, লগ পাই আছোঁ। আৰু বেটী কিছুমান চৰ্ত আছে, কি লাগিব বুলি কৈছিলা যদি মোক আমাক? ঘৰ লাগে, বাৰ্বি ঘৰ লাগে। ঠিক আছে বাৰু, মই অনলাইন অৰ্ডাৰ কৰিলে হ'বনে? অৱশ্যে আজি ডিব্ৰুগড়ত মই কেনেকৈ বজাৰ কৰোঁ বাৰু, তাত চাকেতো সোমাম ভাবিছোঁ। আৰু যদি অংকটো মিলি যায় আৰু তেতিয়াহ'লে পাপাই নামিব আৰু হ'ব, নহ'লে অনলাইনতে অৰ্ডাৰ কৰি দিম বেটীৰ কাৰণে ন। ঠিক আছে। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, তাইৰ কাৰণে কৰি দিব। তাইৰ কাৰণে মই চেনেলটো খুলিছোঁ। মোক মানে তাই মোক কৈ আছে মা ইউটিউব চেনেল খোলা, মই খুলি দিলোঁ। কিন্তু প্লিজ তাইক মৰম চেনেল দিব আপোনালোকে। লাইক কৰি দিব। ঠিক আছে, গতিকে আকৌ লগ পাই আছোঁ। তেতিয়ালৈ বাই বাই। আকৌ ভিডিঅ' কি হয় দেখাম বাৰু কৈ দিয়া, মানে দিনটো কি কৰোঁ, আমি ক'ত যাওঁ, ইয়াৰ পিছত ক'ত যাম, কি কৰিম দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো দেই। চাকখন নিদিলেকে ভালেই নালাগে। আৰু কিমান দিনৰ মতে ওলাই আহিছোঁ ন, ইমান ভাল লাগিছে। এখন বেটী চানগ্লাছ আৰু এখন মাৰ চানগ্লাছ। এইফালে হয়। বেটীক দাঙি লাগিছে আজি। বেটী অকণমানি মাইনা হৈ গৈছে ন। অকণমানি মাইনাটো বেজি ল'ব আহিছে। তুমি কেলৈ ভয় কৰিবা, নকৰিবা দেই ভয় দেই। তুমি নাকান্দিবা দেই, নাকান্দিবা বেটী। যেনে তেনে চলাইছোঁ আৰু তাইক দেই। KG1 কোৱা হয়। গুড গাৰ্ল অকণমান ধৈৰ্য ধৰা দেই, ভগৱান নাম লৈ লোৱা দেই। বেটী বেজি লোৱা হৈ গ'ল, তাই যেনিবা নাকান্দিলে আৰু দেই। অৱশ্যে তাইক বুজাই মেলি আনিছোঁ। এতিয়া তাই কাপোৰবিলাক চেঞ্জ কৰি দিম। মই ঘৰৰ পৰাই লৈ আহিছিলোঁ তাই ফ্ৰক, গতিকে এতিয়া চেঞ্জ কৰি দিলোঁ। আৰু দেখাইছে তাই হাতত ক'ত বেজি ল'লে। এনেকৈ নকয় নহয়। নাই আজি বেটী একদম গালিছে একো নাপাওঁ দেই। যাম চুমু দিয়া। তোমাৰ দোকান পাই গৈছিলোঁ ৰ'বা। এইখন চাকে
তুমি যাব নালাগে তুমি নামি দিব নোৱাৰা জানো ইয়াত। তো ৰাস্তাতে ঘৰলৈ আহোঁতে ৰাস্তাতে পালোঁ ঢেকীয়া বহুত ফেভৰেট মোৰ আৰু বেটিও ফেভৰেট, গতিকে ঢেকীয়াও লৈ ল'লোঁ আৰু অলৰেডি দুলীয়াজান পালোঁহি আৰু নিজৰ জেগা পাই গ'লোহি। ঘৰ আহি পালোঁহি 11:30 বাজিলে। গা চা ধুই একদম ফ্ৰেছ হৈ ল'লোঁ। খুব ভাল লাগিছে। কেনেকুৱা গৰম বাহিৰত মানে অকণমান কেয়াৰ ল'ব লাগিব। তাই ৱেইটটো বহুত কমি গৈছে, 2 kg ৱেইট কমিছে। তো তাইক এতিয়া ভালকৈ কেয়াৰ ল'ব লাগিব, খোৱা বোৱা কৰাব লাগিব। নেখায়, তাই ইমান খাবলৈ মন নকৰে আৰু ভিডিঅ'টো চাই থাকিব তেনেহ'লে। এতিয়া বনাব লৈছোঁ মই ঢেকীয়া মাছৰ টেঙা জোল, আৰু এইফালে পিঁয়াজ জলকীয়া ৰচুন আদা কাটি ল'লোঁ। এইবিলাকতো সদায় দিব লাগেই, একেখিনি বস্তুৱেই সদায় দিব লাগে, খাবও লাগে। চ' নিমখ দি দিছোঁ, শ্বৰ্টকাট মাৰি দিছোঁ একেবাৰতে, হালধিও দি দিম এতিয়া একেলগে। আজিকালি চবেই ইউটিউবত চায়েই থাকে, চবেই জানেই, কিন্তু তথাপিও যেনেকৈ 5টা আঙুলি বেলেগ বেলেগ মানুহৰ, তেনেকৈ চবৰে ৰেচিপিৰ বনোৱা ষ্টাইলো বেলেগ বেলেগ নে কি কয় ফ্ৰেণ্ডছ? গতিকে আৰু মই মোৰ ভাল লগা ঢেকীয়া মই বনাইছোঁ, গতিকে ভিডিঅ'টো চাই থাকিব। আৰু মোৰ আগৰ মাছ আছিলে যোৱাকালি, গতিকে মই মাছৰ মাথাখিনিকে এতিয়া এনেকৈ মিলাই বনাই দিছোঁ। মানে ঢেকীয়াৰ যে মাছৰ জোল খাই ইমান ভাল পাওঁ, মোৰ মানে ফেভৰেট হয়, মই বিৰাট ভাল পাওঁ। অলপ সময় ভাজিম। এইফালে লৈছোঁ মই বনাবলৈ ঢেকীয়া ভাজি চানাৰ লগত। বেটিয়ে খাই মানে খুব ভাল পায়, সেইটো কাৰণে ভাবিছোঁ ঢেকীয়া ভাজি বনাই দিওঁ। আৰু এইফালে আমাৰলৈ বনাইছোঁ ঢেকীয়া জোল, ইয়াত মই টেঙা দিম অলপ পিছত। ইয়াতে পানী দি দিছোঁ, অলপ গৰম পানী। সেইখিনি উতলিব দিম ভালকৈ। আৰু এইফালে আৰু ইমান গৰম দিছেও, ধানি এটা হৈ গৈছে দেই। মই কিন্তু ইয়াত একো মছলা ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি মছলা নোহোৱাকৈ খাব নোৱাৰে তেনেহ'লে মছলা দি দিব। সেইখিনি ঢেকীয়া ভাজিম। তেনেকুৱা একো বিশেষ দিয়া নাই, অকল হালধি নিমখ পিঁয়াজ তেনেকৈ দিছোঁ। আৰু ৰাতিৰ চানা কেইটামান তিয়াই থৈছিলোঁ, সেইখিনিকে এতিয়া দি দিছোঁ। নিমখ যিমানখিনি দিব লাগে আৰু সোৱাদ অনুসৰি। এফালে সিজি আছে লাহে লাহে, আৰু অলপ সময় উতলিব দিম। আৰু এইখিনিতো হৈয়ে আছে, একেবাৰে কম চিমত সিজাম মই। এতিয়া নেমু দিব লাগে নহয় মাৰিয়া, যাচোন গছৰ পৰা নেমু ছিঙি আনিলে। এই বৰষুণ দিলে নহয়, চিপ চিপ বৰষুণত তিতাৰে পৰা। তোক বেলেগ খাওঁ মই, চিন্তা নকৰিবি। এই মহি হ'ব লাগিছিলে এতিয়া। হাই হেল্ল' হেল্ল' বোলে, ইমান লাজ কেলে কৰ? ভালেই তোক চিনি পাব চবেই। ইয়ে মাৰিয়া হে, ৱাও। চচি বাৰীত যাবি এতিয়া ক'ব ন, এইজনী মাৰিয়া দেই, মই ব্লগ বনাইছিলোঁ দেই। ইমান লাজ নকৰিবি না, তোক লাজ দেখিলে মোৰো লাজ লাগি যায় নহয়। ঢেকীয়া মানে বিৰাট ভাল লাগে ন, ঢেকীয়া এনেকৈ নেমুৰ লগত একদম খাব। আৰু আগতে আইতাহঁতে এনেকৈ বনাই বনাই আমাক খুৱাইছিলে, ইমান ভাল লাগে নহয়। মায়ে আমাৰ ঘৰত ঢেকীয়া চেকীয়া নবনাই নহয়, মই মানে খুব ভাল পাওঁ। আগতে মোৰ লগৰ এজনী আছিলে স্কুলৰ, ফ্ৰেণ্ড এজনী আছিলে ডেইজি, তাই মানে মাকে খুব বনাই ঢেকীয়া, দাইলত দি দি বনাব। কিন্তু মই সিহঁতৰ ঘৰত খাবলৈ সদায় সোমাওঁ, ইমান ভাল লাগে নহয়। আমাৰ মায়ে মানে ইমান ঢেকীয়া চেকীয়া এনেকৈ দি বনাব নাজানে। অৱশ্যে মায়ে ভিডিঅ' শুনিলে আকৌ মোক জানিব পাৰিব, তই যদি মোৰ ইউটিউবত মোৰ বিষয়ে বদনাম
ঢেকীয়াখিনি অলপ শুকানকৈ ভাজিলেহে ভাল লাগে, নহ'লে কিবা হেৰেকা লাগে। এয়া মাছৰ টেঙা ঢেকীয়া জোল হৈ গৈছে আৰু এইফালে চানা দিয়া ঢেকীয়া। তো এইখিনি খাবলৈ কিন্তু বিৰাট ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে নাজানো, কমেণ্ট কৰিব। চ' মোৰ কিন্তু বিৰাট ভাল, মই এনেকৈও কেতিয়াবা বনাই খাওঁ। চ' এইখিনি অৱশ্যে আগৰে মোৰ বনোৱা মাছৰ মাথা অলপ থাকি গৈছিলে, সেইখিনিকে অলপ মিলাই বনাই দিলোঁ। ৰাতিপুৱাৰ দাইল আছিলে, চ' এতিয়া ইয়াৰ লগতে খোৱা হ'ব। মই খুৱাই দিম তোমাক, এবাৰ মই খুৱাই দিম। ঢেকীয়া ভাজি ভাত, ভাল পোৱা নে ঢেকীয়া ভাজি খাই? ঢেকীয়া ভাজি খাই ভাল পোৱা নে? মাৰিয়া ভাত খাই ল'বি, তোৰো ভোক লাগিছে নহয়, ৰাতিপুৱা একো নকওঁ। সেইজনী মাৰিয়া চব টোপনিয়াই আছে, মনে মনে মই ভিডিঅ' কৰিলোঁ। পানীটো তলত আছিলে নেকি? তুমি কেনেকৈ খেলিবা? গতিমতে হাতটো বিষাই আছে। পাপা ফিটিং কৰি দিলে নেকি? বাৰ্বি হাউচ আৰু এইফালে কি আছে? এইফালে আৰু এইটো কি হয়? এইটো বাৰ্বি হাউচ ফেন্সি দেখি দেখি ভাল দেই, আৰু ভাঙি নাপাবা, ভালকৈ থৈ দিবা। কেৱল মামা খেলিব লাগে, খেলি খেলিবা, এতিয়া মামা খেলিব লাগে, তেতিয়া বাজিব হ'ল। অ' ইমান ধুনীয়া, আজিকালি ল'ৰা ছোৱালীবিলাকক কি কি বস্তু ওলাইছে, আগতে আমি এনেকৈ খেলিয়ে নাপালোঁ। আৰু এইফালে আয়ো একেবাৰে বাথৰুম চাথৰুম চব, আৰু এইটো ড্ৰয়িং ৰুম, আৰু এইটো টিভি আছে, এইটো বেডৰুম, আৰু এইটো এইটো মানে ডাইনিং টেবুল, এইটো কিটচেন, আৰু এইটো হৈছে গোঁসাই ঘৰ। নহয় গোঁসাই ঘৰ, এইটো মানে ঠাণ্ডা দিনত জুই ফুৰাই ন। কি হয় বিহু, কি হয়? এতিয়া আমাৰ মাৰিয়া কাঁহী বাতি ধোৱাত ব্যস্ত, আৰু এইফালে গোটেই বৰষুণ আহিলে। দীঘল ঢেকীয়া আহিলে। অৱশ্যে ভালেই হ'ল, বৰষুণ যাক আহিলে, ইমান গৰম পৰিছে, তো অকণমান ফুলখিনিয়ে উশাহ এটা পাব। আৰু এতিয়া মোৰ বহুত ৰ'দ পৰে, সেইকাৰণে ফুলবিলাক প্ৰায় বেয়া হৈ যায়। এতিয়া বৰষুণ দিয়াৰ কাৰণে অকণমান উলিয়াই দিছোঁ বাহিৰলৈ। গতিকে ভিডিঅ'টো কেনেকুৱা পালে, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আহিবলগীয়া নটিফিকেশ্যনখিনি আপোনালোকে পাই থাকে। আৰু ভিডিঅ'টো চালে প্লিজ লাইক কিন্তু এটা দিব।